নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। এয়া যাব ওলাইছোঁ কৰ্মস্থলীলৈ। মনত বহুত বেদনা লৈ, কিন্তু নগলেও নহয়, সপৰিয়ালে। ঠিক আছে, যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া আমি এই ৰিক্সাত গৈ আছো পাঠশালালৈ। পাঠশালাৰ পৰা বাছত যাম। এয়া আমি পাঠশালা বাছ ষ্টেণ্ড আহি পালো। ইয়াত বাছৰ কাৰণে ৱেইট কৰি আছো। ডাইৰেক্ট বাছ এখন আহিব গোপাল। এইখন তেজপুৰৰ পৰা আহিব। এই বাছখনত এতিয়া আমি ঘৰৰ পৰা অহা ই ৰিক্সাখনত ৰৈ আছো। এয়া পাঠশালাত অভাৰ ব্ৰিজ বনাই আছে, সেইবাবে অলপ উচ্ছৃংখল পৰিৱেশ হৈছে। ঠিক আছে, আমি গাড়ীত গৈ আছো গোপাল। গাড়ীখনত নাম পাঁচশ চিটত বহিব পাইছো, খুব ইচ্ছা। সলাই ল'ব লাগিব। এয়া আমি চিমলাগুৰি পালো। চিমলা গাড়ীখন ৰৈছে চাহ তাহ খাবলৈ। লগতে চিটটো সলাই ললো পিছফালৰ পৰা। বিৰাট গৰম। চাৰিওফালে ব্ৰিজে বনাই আছে, অভাৰ ব্ৰিজ। এইফালে এইখন হোটেল। এই হোটেলত ভাত খাবলৈ গৈছে, চাহ খাবলৈ গৈছে মানুহবিলাক। এয়া ৰাখলডুবি পালো। এইফালেৰে বঙাইগাঁও যায়। এইফালেৰে চিধাই ষ্ট্ৰেইট ধুবুৰী গোৱালপাৰা। ধুনীয়া পৰিৱেশ, চেগুন গছবিলাক ফুলিছে।
এইটো ইয়াত আমাৰ জেঠী ছোৱালী বিয়া দিয়া হৈছে, সিহঁতৰ এটা ঘৰ বনাই আছিল। তৎক্ষণাত পাৰ হৈ আহিলো, ধৰিব নোৱাৰিলো। সেইখিনি পাখৰিত তল বুলি কয়, চাপৰৰ গুৰিতে। আমি এতিয়া চাপৰ পাম। চাপৰ পালো। এয়া চাপৰ আৰক্ষী চকী। এয়া পালো আমি চাপৰ। আমি পাৰ হলো বজালী ডিষ্ট্ৰিক্ট প্ৰথম, তাৰপিছত চিৰাং, তাৰ পাছত বঙাইগাঁও, এতিয়া আমি ধুবুৰীত সোমালো। বাক্সা ডিষ্ট্ৰিক্টৰ পৰা প্ৰথম বজালী, তাৰ পাছত বৰপেটা, তাৰ পাছত চিৰাং, তাৰ পাছত বঙাইগাঁও, তাৰ পিছতহে ধুবুৰী। গতিকে বজালী, বৰপেটা, চিৰাং, বঙাইগাঁও, মাজত 4খন ডিষ্ট্ৰিক্ট থাকে। 4খন জিলা পাৰ হ'ব লাগে। চাপৰৰ টাউনৰ মাজেৰে হাইৱেটো যায় গুচি। এইখিনি এৰিয়া ধুনীয়া লাগে। ধুনীয়া ধুনীয়া গছেৰে ভৰা, চেগুন গছ, শাল গছ। এইটো নতুনকৈ ট্ৰেইন লাইন বনাই আছে। ইটাৰ ভাটা কিমান লাগিব আপোনাক? ইটাৰ ভাটা এইবিলাক ইটাৰ ভাটা। এইবিলাক চিৰিয়েলি ইটাৰ ভাটা আছে। এইটো এটা ফৰেষ্ট অফিচ।
এইখিনি ঠাই পালে মনটো শান্তিৰে ভৰি পৰে। ধুনীয়া ধুনীয়া শাল গছ, চেগুন গছ। এইবাৰ পাম আমি বিলাসীপাৰা মহকুমা অধিপতিৰ কাৰ্যালয় আৰু কোৰ্ট। এয়া এয়া আৰু 1 কিলোমিটাৰ পিছত আমি পাই যাম বাছ ষ্টেণ্ড বেলতলি। এয়া বেলতলি পালোঁ। এইফালে ধুবুৰী যায়, এইফালে কোকৰাঝাৰ যায়, এইফালে বিলাসীপাৰা যায়। এতিয়া আমি ই ৰিক্সাত উঠিম আৰু যাম। আমি ই ৰিক্সাত গৈ আছোঁ ভাড়াঘৰলৈ, ভাড়া ৰুমলৈ। এইটো ৰেল ক্ৰচিং। বেলতলিৰ পৰা আহিয়ে এইটো ৰেল ক্ৰচিং, টাউনত সোমোৱাৰ আগে আগে। ভাড়া ঘৰ পাই গ'লোঁ। এইটো ৰাস্তা ঘৰ। এতিয়া তলা খুলিম আমি। আমাৰ বাইদেউহঁত ৰাঙা চিঙা পৰি গৈছে গৰমত। এয়া বন্ধু বান্ধৱীসকল বজাৰৰ পৰা আহিলোঁ। এয়া মাছৰ ডিম আনিলোঁ আৰু ধাৰাসাৰ বৰষুণ আহিছে। আৰু এয়া মাছলি কমলকাৰ। দুপৰীয়া ভাত খোৱা নহ'ল, ৰুটিয়ে খালোঁ। ৰাতিপুৱাই ভাত খাই আহিছিলোঁ। ঠিক আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো বহুত কষ্ট হ'ল। ৰুম পাতি চব পৰিপাতি কৰিলোঁ, চাফ চিকুণ কৰিলোঁ। তাৰপিছত বজাৰ পাতি কৰি এতিয়া ৰেষ্ট লৈছোঁ, ভাত পানী খালোঁ। এতিয়া বাৰু হ'লে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোৱে যাতে ভালে থাকে, সকলোৰে মংগল কামনা কৰিছোঁ। শুভৰাত্ৰি, বাই বাই। এয়া ল'ৰা ছোৱালীহাল টোপনিত লাল কাল গৈছে। বাই বাই, আই লাভ ইউ অল।